So welcome back to my first channel in my blog. तो आज जी हमार पिठा करने है पिठा खुंडी से तो बोलो साला मायरा से पिठा खुंडी से अब से पहले मैं बुझाऊंगा तो सारा खाओ तो देखिले अपन लगे पिठा सारा खुंडी से हमार बिहु आयोजन करी আছে মানে বিহু আহিলে তো জানে না বিহু অসমীয়া মেন তো বিহু কাৰণে এটা সবে আয়োজন কৰি আছে আৰু মোৰ বিহু আছে 14 তাৰিখে 14-15 আছে তো আমাৰ গাঁৱতে কৰিম সবে চাই থাকক ভিডিওটো বিহু ভিডিঅ' দিনাখন এটা ব্লগ বনাম তো চাব ভালকে লাইক চাইক কৰি দিব তো যে চাই থাকক আৰু ভিতৰত বনাই চাওঁ বলক কি হৈছে তো এতিয়া আমি গৈছোঁ আমাৰ পিঠা চিঠা পৰি আছে মাহঁতে তো বলক চাই থাকক ভিডিঅ'টো ইউ বলক এইফালে পিঠা পৰি আছে পৰি আছে তো গোটেইখিনি পৰি হোৱাৰ পিছত লগ পাইছোঁ তো দোস্ত এইফালে মাহঁতে পিঠা পৰি আছে ইয়াত মই ভাত খাবলৈ লৈছোঁ ইয়াত আছে ব্ৰইলাৰ আছে তাৰপিছত এইফালে আমাৰ ঢোলৰ প্ৰেক্টিছ হৈ আছে অকণমান ক্লিপ দেখাই আহিছোঁ হেৰি প্ৰেক্টিছ হৈ আছে तो आज उरुका तो आज गरु गা ধুৱাব লাগিব তো ব্লগ চাই ভিডিঅ'টো মানে সেইকেইটা ভিডিঅ' জইন কৰি দিছোঁ মই ভালকৈ চাই ল'ব আজি ভিডিঅ'টো 3 নম্বৰ ভিডিঅ' হ'ব চাই দিব জয় ৰাম বোলা জয় হৰি বোলা জয় ৰাম বোলা এইফালে আছে হ'ব চিটিয়াব লাগিব এইফালে আমাৰ কপৌ ফুল ফুলিলে বিহুৰ দিনাখন আমাৰ ধুনীয়াকৈ ফুল যায় তো আজিলৈ ইমান আছিলে তো আজিলৈ বাই বাই তো আকৌ নেক্সট ব্লগত লগ পাই আছোঁ আকৌ লাইক ছাবস্ক্ৰাইব কৰি দিব দেই নতুনকৈ যদি আছে ছাবস্ক্ৰাইব কৰি দিব আৰু শুনি লওক আৰু এটা বিহু ব্লগ আহি আছে আপোনালোকে চাব আজি আমি ৰেকৰ্ড কৰিম তো আপুনি চাব কাইলৈ মানে আপুনি নাযাব দেই